নমস্কাৰ। আমাৰ আজি শীতকালীন অধিৱেশন শেষ হ'ল। দুদিনীয়া কাৰ্যসূচীৰে শীতকালীন অধিৱেশন আৰম্ভ হৈছিলে আৰু এই শীতকালীন অধিৱেশনখন খুব সুকলমে পাৰ হৈ গ'ল। আমাৰ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে যিটো বাজেট মানে আমি গভমেণ্ট হিচাপে ধাৰ্য কৰিলে আৰু সেই বাজেট হিচাপে আমি ৰাইজৰ বিভিন্ন কাম কাজৰ ক্ষেত্ৰত আমি বিভিন্ন কামবোৰ আঁচনি হিচাপে আমি লৈ পেলাই আমি কাম কৰি আগবাঢ়ি যাম। আৰু ৰাইজৰ কামৰ ভিতৰত আমাৰ যিবিলাক এজেণ্ডা আছিলে, ইলেকশ্যনৰ এজেণ্ডা আছিলে, আমি যেনিবা আমাৰ যিখিনি পুঁজি ধাৰ্য কৰা হৈছে তাৰে ভিতৰত আলোচনা কৰি পেলাই সেইবিলাক কামবিলাক কৰা হ'ব। মাটিৰ পাট্টাৰ ক্ষেত্ৰত মানে প্ৰচেছটো মানে গয়িং অন সেইটো কৰা হ'ব। মাটিৰ পাট্টা প্ৰদান কৰা হ'ব সকলো জাতি জনগোষ্ঠীৰ মানুহক। তাৰোপৰি যুৱকসকলৰ কাৰণে বছৰি যিটো 100 কোটি ধাৰ্য কৰা কথা আছিল, সেইবিলাক বাজেটত আমি যিটো পইচা ধাৰ্য কৰিছোঁ তাৰে পৰা আলোচনা কৰি পেলাই কৰা হ'ব। তাৰপিছত যিখিনি বৃদ্ধ মানুহৰ কাৰণে কৰা হৈছিল, দুখীয়া দৰিদ্ৰৰ কাৰণেও আমাৰ মানে চিন্তা কৰিছিলে। আৰু এটা বস্তু আছে, সেইটো হ'ল আমাৰ মহিলা সবলীকৰণৰ ওপৰত। মই মোৰ হাতত যিহেতু দুটা ডিপাৰ্টমেণ্ট আছে, দুটা ডিপাৰ্টমেণ্ট হিচাপে মই ইয়াতে আমাৰ PHC ডিপাৰ্টমেণ্টত 70.20 আমি এইটো মই গ্ৰেণ্ট কৰিব পাৰিছোঁ আৰু 64.39 এইটো মানে হেণ্ডলুমত মানে দিব পাৰিছোঁ। তো আমি ৰাইজৰ কাম ভালদৰে আমি কৰি যাম। সকলো ৰাইজে আকাংক্ষাৰে সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক ভোট প্ৰদান কৰিছে। এই গভমেণ্টটো আপোনালোকে দেখিবলৈ পাইছে 28 চিট আমি পাই পেলাই BPF দলে চৰকাৰ কৰিছে। BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে সকলো জাতি জনগোষ্ঠীক লৈ সকলো দিশৰ উন্নয়ন আমি কৰি পেলাই আগবাঢ়ি যাম। BTC প্ৰধান হাগ্ৰামা মহিলাৰী আপোনাক দুটা বিভাগ দায়িত্ব দিছে, হয়, আপুনি কিমান আশাবাদী? মই প্ৰথম জিকি পেলাই মই এই পৰিষদীয় বিধানসভালৈ মই আহিছোঁ। অহাৰ পিছতে মোক BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু ডেপুটি চিফ ৰিহন দৈমাৰী ছাৰ মোক এক্সিকিউটিভ মেম্বাৰ হিচাপে মোক ইয়াতে মানে জাগা দিছে আৰু মই এক্সিকিউটিভ মেম্বাৰ হিচাপে ইয়াতে প্ৰথম PHC ডিপাৰ্টমেণ্ট মোক অৰ্পণ কৰিছিলে আৰু সেই PHC ডিপাৰ্টমেণ্টত আহি পেলাই মই বিভাগীয় আমাৰ যিমান অফিচাৰ্ছসকল আছে তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি কাম কাজৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সময়তে আকৌ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টো মোক অৰ্পণ কৰিলে আৰু নতুন EM আৰু আহিয়ে দুটা ডিপাৰ্টমেণ্ট। মই আশাবাদী আৰু মই অকল আশাবাদীয়ে নহয়, মই জনসাধাৰণৰ কাম কৰি পেলাই মই আগবাঢ়ি যাম। দুটা ডিপাৰ্টমেণ্ট পাব্লিক ৰিলেটেড আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টটো যথেষ্ট আঁচনি মই হাতত ল'ম, যাতে মহিলাসকলক মই ঘৰে ঘৰে তেওঁলোকক শিপিনী হিচাপে গঢ় লৈ উঠাব পাৰোঁ। আৰু হেণ্ডলুম ডিপাৰ্টমেণ্টৰ যিমান প্ৰডাক্টবিলাক আছে অকল আমাৰ BTC অঞ্চলতেই নহয়, আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটতো আমি যাতে এটা এষ্টাব্লিছমেণ্ট আনিব পাৰোঁ, ইতিমধ্যে এষ্টাব্লিছ আৰু যাতে আনিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম। আৰু পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট যিটো আছে, পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ দুটা বস্তু আটাইতকৈ বেছি মেজৰ, এই দুটা হৈছে মই আহি পেলাই চালোঁ যে জলমিত্ৰসকলৰ দৰমহাৰ এটা বিৰাট বিগ সমস্যা চলি আছে আৰু APDCLৰ যিটো মানে কাৰেণ্ট কানেকশ্যন বিল নিদিয়াৰ কাৰণে কাটি দিছে, যাৰ কাৰণে গাঁও অঞ্চলত মানুহবিলাকে যিমান প্ৰজেক্ট আমাৰ বনোৱা আছিল সেইবিলাক আগৰ গভমেণ্টে বনাইছিলে, তাৰ আগতো বনোৱা আছিলে, এইবিলাক কি হৈছে মানে পানী যোগান আঁচনিসমূহ বন্ধ হৈ আছে। যোৱা গভমেণ্টে ইয়াৰ কোনো ব্যৱস্থা কৰি পেলাই নগ'ল। তো মই ডিপাৰ্টমেণ্টত আহি পেলাইয়ে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আৰু গভমেণ্টৰ লগত মাননীয় BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আলোচনা বিলোচনা কৰি ইতিমধ্যে জলমিত্ৰসকলৰ দৰমহা আৰু APDCLৰ যিটো বিল কিছু সংখ্যক হ'লেও মই দি পেলাই এইটো মই আকৌ মানে পানী যোগান মানে আৰম্ভ যিটো যাতে
ৰাইজে পানী পায়। আৰু যদি ক'ৰবাত অকণমান সেইবিলাক বেয়া হৈ আছে সেইবিলাকৰো ৰিপেয়াৰিং কৰাৰ কাৰণে মই চিন্তা চৰ্চা কৰিছোঁ। আৰু ইতিমধ্যে মই ইয়াৰ প্ৰচেষ্টা কৰি পেলাই মই এটা ভাল পদক্ষেপত আগবাঢ়িব পাৰিছোঁ। আপোনালোকে কেইদিন পিছত গম পাব।